এভৰিৱান বেবি ষ্টৰী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। চ' স্কিপ নকৰাকৈ ভিডিঅ'টো এণ্ডলৈকে চাব। আজিৰ ৰেচিপিবিধ হৈছে নেমুৰ আচাৰ। আচাৰৰ বাবে মই জলকীয়া, আদা, নেমু লৈ লৈছোঁ। নেমুবিধ ভালদৰে ধুই শুকুৱাই লোৱাৰ পিছত মই ডাঠকৈ বাকলি গুচাই লৈছোঁ আৰু তাৰ কাষতে আদা আৰু জলকীয়াখিনি মই ধুই ভালদৰে স্লাইচ কৰি লওঁ। নেমুখিনি কাটোতে আপুনি নিজৰ ইচ্ছা অনুযায়ী কাটিব পাৰে। মই ইয়াতে টুকুৰা টুকুৰকৈ কাটিছোঁ, আপোনালোকে ইচ্ছা কৰিলে দীঘলে দিব পাৰে। আদা আৰু জলকীয়াৰ পৰিমাণ আপুনি কম বেছি কৰিব পাৰে। যেনেকৈ এটা বা দুটা নেমুৰ বিপৰীতে কিমান জলকীয়া বা কিমানখিনি আদা লাগিব আপুনি নিজে অনুমান কৰিব পাৰিব। নেমু টেঙা কাটোতে মন কৰিব ভিতৰত থকা গুটি সম্পূৰ্ণৰূপে উলিয়াই ল'ব, নহ'লে পাছত তিতা অনুভৱ এটা হয়। আৰু আচৰিত কথা কি জানেনে, মই কাটিবলৈ লোৱা নেমুবিধৰ ভিতৰত এটাও গুটি নাছিলে। আৰু মন কৰিব পাৰিছে মই নেমুবিধ বৰ বেছি বহলকৈ কাটা নাই। নেমুখিনি এনেদৰে কাটি ল'লোঁ আৰু আপোনালোকে দেখিবলৈ পাৰিছে জলকীয়াখিনি মই কিছুমান গোটাকৈ ৰাখিছোঁ আৰু কিছুমান টুকুৰা কৰি দিছোঁ। এতিয়া এটা বাতি লৈ লৈছোঁ আৰু বাতিটোত নেমু, আদা, জলকীয়া এই তিনিবিধ মিক্স কৰি ল'ম আৰু অলপমান নিমখ দি ল'ম। আপুনি মন কৰিব নিমখকণ দিওঁতে যাতে পিছলৈ বেছি হৈ নাযায়। আৰু এনেদৰে লৰাই থাকিব যাতে ভালদৰে নিমখখিনি এবজৰ্ব হয়। আৰু এখন প্লেটেৰে ঢাকি থৈ দিব এৰাতিৰ বাবে। আৰু এনেদৰে এৰাতি থৈ দিয়াৰ পিছত নেমুখিনি বহুত কোমল হৈ যায়। চাওক মই লৰাই আছোঁ, দেখি নিশ্চয় গম পাব। আৰু আনফালে মছলাখিনি ভাজিবৰ বাবে মই গেছত পেন এটা গৰম কৰি লৈছোঁ আৰু ইয়াত মই গোটা জিৰা এচামুচ দি দিছোঁ, গোটা চফ এচামুচ দি লৈছোঁ আৰু গোটা মেথি গুটি এচামুচ দি লৈছোঁ, গোটা ধনিয়া গুটি 2 চামুচ আৰু সৰিয়হ গুটি 2 চামুচ দি লৈছোঁ। এতিয়া গোটেইখিনি অলপ সময় লৰাই দিছোঁ। মন কৰিব যাতে ইয়াৰ সেমেকা ভাৱটো আঁতৰি যায়। তাৰপিছত মিক্সি এটাত এই গোটেইখিনি অলপ গোটাকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। মন কৰিব যাতে পাউডাৰ নিচিনা হৈ নাযায়। আনফালে আচাৰত ব্যৱহাৰ কৰিবলৈ তেলখিনি গৰম কৰি লৈছোঁ। মই মাষ্টাৰ্ড অইল লৈছোঁ, আপোনালোকে ছানফ্লাৱাৰ অলিভ অইল দিব পাৰে। বেচিকেলি আচাৰত মাষ্টাৰ্ড অইল ফ্লেভাৰটো বেছি ভাল লাগে। তেলখিনি ঠাণ্ডা হোৱালৈ নেমুখিনি গ্ৰাইণ্ড কৰি লোৱা মছলাখিনি দি দিছোঁ। লগতে জলকীয়া গুড়ি, হালধি গুড়ি, কালজিৰা, কাশ্মীৰী মিৰ্চ, নেমু পানী অলপ আৰু ঠাণ্ডা হোৱা তেলখিনি দি দিছোঁ। এই গোটেইখিনিৰ পৰিমাণ 1 চাহ চামুচ। এই গোটেই মিক্সাৰটো চামুচেৰে লৰাই স্মুথ ডফ এটা বনাই ল'ব। মন কৰিব যাতে চামুচ পাত শুকানে থাকে, কিয়নো পানীত লাগি থাকিলে আচাৰবিধ লং লাষ্টিঙত অলপমান সন্দেহ হয়। চ' অলমষ্ট হৈ গ'ল। ভিডিঅ'টো শেষলৈকে এনজয় কৰক। ভিডিঅ'টো ফ্ৰেণ্ড এণ্ড ফেমিলি মেম্বাৰৰ সৈতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেধৰণৰ নতুন ৰেচিপি ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আচাৰখিনি ভৰাবলৈ মই এটা গ্লাছ কণ্টেইনাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমান পাৰে গ্লাছৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব, কাৰণ প্লাষ্টিকৰ কণ্টেইনাৰবোৰত সেমেকি যোৱাৰ আৰু ভেঁকুৰ পৰি যোৱাৰ সম্ভাৱনা বেছি থাকে।